হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আপোনালোকক কেইযোৰমান হাতে বোৱা কাপোৰ দেখুৱাবলৈ লৈছোঁ। আৰু এইযোৰ হৈছে প্ৰথমযোৰ কাপোৰ, আৰু এইযোৰ বগাত বোৱা হৈছে কাপোৰযোৰ। একদম ঘৰতে বোৱা কাপোৰ হয়। আৰু ইয়াত এয়া এনেধৰণে ফুল আছে। আৰু এইখন হৈছে চাদৰ। মাজতো এনেদৰে বুটা আছে, আৰু কাষতো এয়া পটি দিয়ে দিয়া হৈছে। আৰু এইখন হৈছে মেখেলা। আৰু এইযোৰ হৈছে আন এযোৰ কাপোৰ, আৰু এইযোৰ হৈছে পাতল সেউজীয়া ৰঙৰ। আৰু ইয়াত এনেদৰে হালধীয়া আৰু আপোনাৰ অৰেঞ্জ কালাৰৰ, পাতল অৰেঞ্জ কালাৰটো ফুল কৰা হৈছে। আৰু ইয়াত দহি বাতি দিয়া হৈছে, আৰু ছাইডতো ইয়াত পটি আছে। আৰু চাদৰখনৰ মাজত কোনো ধৰণৰ ফুল নাই, কেৱল আগটোতে আছে। আৰু এইখন হৈছে মেখেলা। আৰু এইযোৰ হৈছে আন এযোৰ কাপোৰ। ইয়াত কেঁচ বচা হৈছে, আৰু মাজতো এনেধৰণে কেঁচ দি দিয়া হৈছে। কাপোৰযোৰ আপোনাৰ পাতল হালধীয়া ৰঙৰ হয়। আৰু এইখন হৈছে মেখেলাখন। ইয়াতো ওপৰলৈ এনেধৰণে বুটা দি দিয়া হৈছে। আৰু এইযোৰ হৈছে ডাঠ সেউজীয়া ৰঙৰ কাপোৰ। ইয়াতো এনেধৰণে বুটা দিয়া হৈছে ধুনীয়াকৈ। এয়া ওপৰলৈকে আছে, মানে গোটেই চাদৰখনতে মিহি মিহিকৈ বুটা আছে। আৰু এইখন হৈছে এই কাপোৰযোৰৰ মেখেলাখন। মেখেলাখনতো এনেধৰণে বুটা আছে। আৰু কাপোৰকেইযোৰ পদ্মিনী কটনৰে হয়, আৰু কাপোৰকেইযোৰ পিন্ধিবলৈ খুব আৰামদায়ক হয়।